হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই দেওবাৰ, তো মই যাম বজাৰলৈ, তামিলনাডু বজাৰ। তো তামিল মানুহৰ লগত কেনেদৰে কথা পাতি মই বজাৰ সপ্তাহৰ বজাৰ কৰিম, তো আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেছি দেৰি নকৰি ব'লক ডাইৰেক্ট গৈ বজাৰত লগ পাইছোঁ আৰু আজিৰ ভিডিঅ'টো বজাৰৰ পৰাই আৰম্ভ কৰিম। আপোনাৰ বজাৰ পালোহি, তো বজাৰত এতিয়া ভিডিঅ'টো কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। কোনোবাই ভাবিছোঁ যে এইটো কি পাগল বুলিব, মোবাইলটো অন কৰি লৈছে আৰু তো কি পায় সকলো দেখাই যাম। আৰু অসমীয়া ভাষাত কৈ গৈ আছোঁ, কি বলকি গৈছোঁ মানে কোনেও গম নাপায়। কি বলকি গৈছোঁ মানে কোনেও গম নাপায়। তো বলক, তো ভিডিঅ'টো চাই যাব আৰু কোনো স্কিপ নকৰিব। কেনেদৰে কথা পতা হয় শিকি লওঁ, তো সকলো দেখাম আৰু ইয়াৰ চব্জিবোৰৰ নামো গম পাব, তামিলত কি বুলি কোৱা হয়। তো সকলো দেখাই যাম, বলক ভিডিঅ'টো আৰম্ভ কৰিম। এইখিনি প্ৰথমে তিয়ঁহ পাইছোঁ, তিয়ঁহ ল'ম। না চচাই বোলা না 30 টকা। তো এইখিনি তিয়ঁহ, তো তিয়ঁহটোক মানে ইয়াত চচা বুলি কয়, তো তামিল ভাষাত। তো আমিতো ইয়াক মানে অসমত ধৰক তিয়ঁহ বুলি কওঁ এতিয়া। তো আমাৰ অসমৰ লগত আৰু ইয়াত তামিলনাডুত মানে বহুতেই ডিফাৰেণ্ট হয়। তো প্ৰথমতে আহি পেলাই মানে অলপ চলিবলৈ অসুবিধা হয় আৰু তো এডজাষ্ট কৰিবলৈ, কাৰণ নতুন একেবাৰে একো কথা ভালকৈ জনা নহয় আমাক। তো মোৰ ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ, নতুনকৈ আহি আমি প্ৰথমে কিদৰে চলিবলগীয়া হয়। তো এতিয়া আৰু অলপ চলপ মানে এডজাষ্ট কৰিছোঁগৈ, কাৰণ পুৰণা হ'লোঁ। তো এইখিনি জলকীয়াটো মলকা বুলি কয়, তো কেঁচা মলকা। তো জলকীয়া এপোৱা লৈ লওঁ। না পাও কিলো কৰোঁগৈ না তেনেকৈ না। এয়া জুখি আছে আৰু এপোৱা ল'বলৈ, তো জুখিছে এয়া এপোৱা ল'ম। না হিন্দী মালুম তো আমাৰ মানে বিশেষ মেইন প্ৰব্লেমটো এডোখৰতে আৰম্ভ হৈছে, কিয়নো এহেঁতি মানে হিন্দী কথাটো ভালদৰে ক'ব নাজানে। তো সেইটো কাৰণে তো অসুবিধা হয়। আৰু মোৰ বিশেষ মানে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সেইটোৱে হৈছে, তো হিন্দী কথা ক'ব নাজানে সিহঁতি, আৰু এহেঁতৰ ভাষাৰ লগত এডজাষ্ট হৈ আমি চলিব লাগে। তো এইবোৰ ধুনীয়াকৈ মানে চব্জি প্লেট ইয়াত সজাই বিকিছে, আৰু দাম বেছি হৈ আছে কাৰণে চব্জিও এনেকৈ প্লেট ছিষ্টেমত বিকিছে, তো ভাগ কৰি। যে কি নহওক, এইফালে কলডিল দেখিছোঁতো, এতিয়া মই দুটামান কলডিলো লৈ ল'ম, কাৰণ কলডিলটো ইয়াত চবতকৈ সস্তা আৰু পইচা মানে সস্তাত পাবলৈ বুলি ক'বলৈ গ'লে, আৰু সাৰ নিদিয়া বস্তু। তো কলডিল দুটা লৈ ল'ম। అదే ఎవరు 10 రూపా అన్నా చిన్న కొరు రెండే చిన్న రెండే కొరు তো এইবোৰ বিকি আছে। তো আমাৰ দেউতাৰ লগত দেউতা হ'ব আৰু তো মই কিন্তু দুটা লৈ লওঁ 10 টকা দি পেলাই। তো আন্না সদায় দি থাকে আৰু সদায় লৈ গৈ থাকোঁ যে আন্নাৰ পৰা। চ' দুটা দি দিলে 10 টকাত। তো একেবাৰে ইয়াত মানে কলডিলটো একেবাৰে সস্তা হয়, তো সাৰ নিদিয়া বস্তু। তো বন্ধুসকল, ইয়াক তামিলত মানে পালপু বুলি কয়, যিটো কলডিল হয় ইয়াক পালপু বুলি কয়। তো মানে গাইজ কলডিলটোক মানে পালপু বুলি কয়, তো যিটো আমি কলডিল বুলি কওঁ ইয়াৰ নামটো পালপু হয়। তো দুটা লৈ লৈছোঁ, তো এনেই 10 টকাকৈ বিকি আছে। সস্তা বুলি ক'বলৈ গ'লে এইটোৱে সস্তা। আৰু তো কান্না সদায় লৈ গৈ থাকোঁ কাৰণে, ৰেগুলাৰ আহি থাকোঁ কাৰণে 5 টকাকৈ লৈ লৈছোঁ। তো সাৰ নিদিয়া বুলিবলৈ ক'লে এইটো, আৰু এইটো আমি প্ৰায় খাওঁ, কলডিলটো নি পেলাই তো খোৱা হয়। তো ঠিক আছে, তো বিলাহীটোৰ দাম কিমান সুধি যাওঁ। আমাৰ টাকালিয়া বোলা না তো এইটো বিলাহী হয়, মানে বিলাহীটোক টাকালি বুলি কয়। তো 1.5 কেজিত 50 টকা বুলি কৈছে। তো অৰ কিলো বোলা না, মানে মই সুধি আছোঁ 1 কেজিত কিমান এতিয়া। অৰ কিলো আৰু 40 ৰূপা আনটা তো 40 ৰূপা মানে 40 টকা হয়, 50 ৰূপা মানে 50 টকা হয়। তো 1.5 কেজি 50 টকা বুলি কৈছে, লৈ যাওঁ। আৰু মাৰ্কেট নালা এনেকৈ মাৰ্কেট নালা চেল আহিছা তুমি 1.5 কেজিটো 50 টকা হয়। তো মই 1.5 কেজি বিলাহী লৈ যাম। তো ইফালে কেজি তোমাৰ 40 টকা বুলি কৈ আছে। তো বিলাহীটোক মানে ইয়াত টাকালি বুলি কয়, তো তামিল ভাষাত। তো আমি কেনেদৰে চলিবলগীয়া হয়, তো আমাৰ নিজৰ ভাষাখিনি কেনেদৰে এডজাষ্ট কৰিবলগীয়া হয় কথা পাতিবলৈ। তো এতিয়া বিলাহী 1.5 কেজি লৈ যাওঁ, আৰু ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাই যাওক, আৰু মই কেনেদৰে কথা পাতি সকলো মোৰ বস্তু লৈ লওঁ। তো তো বিলাহী লোৱা হৈ গ'ল। তো মই বিলাহী পইচাটো দি দিলোঁ। মানে ব্লগ ভিডিঅ' শ্বুট কৰিছা, তো ইউটিউব চেনেলে আপলোড কৰিছা। তো তেওঁক কৈ দিছোঁ মানে, তো মই ইউটিউব চেনেল যে অপেন কৰিছোঁ, তো ইউটিউবত ভিডিঅ'টো আপলোড কৰিম। তো পইচাটো দি দিছোঁ, আৰু তো 50 টকাটো
50 টকাটো মানে 50 টকাটো তামিলত আম্বাৰদা বুলি কয় তো 50 টকা দি দিছোঁ তো মই তেওঁক সুধিছোঁ মানে হিন্দী কথা জানে নি তো হিন্দী নাজানে একেবাৰে বেয়া লগা কথা নিজৰ ৰাষ্ট্ৰীয় ভাষা হয়তো হিন্দী কথাটো ক'ব নাজানে তো তেওঁলোকৰ আগত এতিয়া মই কি বকি আছোঁ একো গম নাপায় কিন্তু তো নহ'লেতো এতিয়া মোক বজালেহেঁতেন আৰু এতিয়া মোক বজালেহেঁতেন আৰু পইচাটো দি দিলোঁ বিলাহী লৈ ল'লোঁ তো বলক ভিডিঅ'টো চাই থাকক তো স্কিপ নকৰিব বাৰে বাৰে কৈছোঁ কিয়নো যদি আপুনিও যদি বাহিৰলৈ আহিব বিচাৰে লগত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো তো তামিলনাডুৰ বাহিৰত কেনেদৰে চলিবলগীয়া কথাখিনি কয় তো হয়তো এক দুটা কৰি আপুনি জানিব পাৰে যদি আপুনি বাহিৰলৈ আহিম বুলি ভাবিছে তেতিয়া তো এইবোৰ মানে চব 20 টকা ভাগ কৰি ৰাখি থোৱা হৈছে আৰু মানে বস্তুখিনি লৈছোঁ আৰু ভিডিঅ' কৰিছোঁ কাৰণ মোৰ হাতত দুটা বেগ হৈ গ'ল এতিয়া তো ভিডিঅ'টো কৰিবলৈ অকণমান অসুবিধা পাইছোঁ তো সকলোৱে ছাপোৰ্ট কৰিব ইয়াৰ চেনেলটো একেবাৰে নতুন হয় ব'লক আৰু আগলৈ কি কি ওলাই চাই যাওঁ মানে তাতে আজি দেওবাৰ কোম্পানীবোৰ ছুটি হৈ আছে ন তো প্ৰায় মানুহবোৰে মাৰ্কেটলৈ আজিয়ে সুবিধা পায় এখন লোকেল মাৰ্কেট হয় মানে তো চানডে বহে যেনেকৈ আমাৰ সাপ্তাহিক বজাৰ হয় আমাৰ তাত তো এইখনো তেনেদৰে সাপ্তাহিক বজাৰেই হয় তো এইখন মাছৰ বজাৰ হয় তো ইয়াতে ল'ম মই এতিয়া আলুটো তো উল্লকলং বুলি কয় তো মই এতিয়া সুধিম তো কেইটকা না উল্লকলং এবোলা না 30 টকা তো এইটো মানে আলুটো আপোনাৰ উল্লকলং মানে আলু হয় আলুটোতো আপোনাৰ 30 টকা বুলি কৈছে তো 30 টকা বুলি ক'লে 30 টকা মানে 30 টকা হয় মই আলুগুটি 1 কেজি এতিয়া 1.5 কেজি মান লৈ ল'ম তো পিঁয়াজটো আনা বেঙাই বোলো বেঙাই 40 তো পিঁয়াজ মানে বেঙাই বুলি ক'লোঁ মানে বেঙাই মানে হৈছে তো পিঁয়াজটোৰ দাম তো 40 টকা হয় কেজি তো পিঁয়াজ চাম আৰু তো আলুগুটিকেইটা প্ৰথমে বাছি লওঁ তো বাছি হৈ গ'ল তো দি দিছোঁ আৰু না 1 কিলো কৰা না 1 কিলো মানে তো 1 কেজি তো 1 কেজি লৈছোঁ লৈ ল'ম তোমাৰ পিঁয়াজ আধা কেজি মান তো কেইটকা বুলি ক'লে পাহৰি গ'লোঁ না এইবোলো চল ৰঙে না পিঁয়াজ এইবোলো চল ৰা না না তো পিঁয়াজ মানে 40 টকা বুলি ক'লে আধা কেজি লৈ যাওঁ সৰু লওঁ নহ'লেতো ডাঙৰ ল'লে মানে বহুত সোনকালে হেৰাই হৈ যায় তো সৰু পিঁয়াজ কেইটামান বাছি লওঁ তো বজাৰত মানে কি ক'ম আৰু আহিছোঁ যেতিয়া পইচাটো গুচি যায় সপ্তাহটোৰ কাৰণে কেইটামান লৈ যাবলগীয়া পিঁয়াজটো আধা কেজি লৈ গ'লে সপ্তাহ হৈ যাব তো আলুটো কমকৈ লৈ লৈছোঁ আলুটো মানে যিমান নিয়া হয় আলুটো সিমান সোনকালে এদায় হয় আৰু সিমানেই খোৱা হয় তো বাহিৰত থকা অকণমান ঠিক ঠাককৈ টানি টুনি চলিবলগীয়া হয় আৰু কিয়নো বাহিৰত আছোঁ যিহেতু পইচা ঘটিবলৈও বহুত কষ্ট হয় মানে 7 কিলো কোন কেনা তো আধা কেজি পিঁয়াজো লৈ ল'লোঁ আৰু এতিয়া তো আমি যেনেদৰে ভাবোঁ কিন্তু মানুহখিনি ইমান তেনেকুৱা নহয় তো তাহাঁতৰ এটাই আমাক মানে ইয়াত বিশেষ চলিবলৈ অসুবিধা হয় কিয়নো তেওঁলোকে তো হিন্দী ভাষাটো বা জনাহেঁতেন বা শিকিবলৈ একচুৱেলি তেওঁলোকে চিন্তা নকৰে কিয়নো তাহাঁতৰ ভাষাটো যেনেকৈ আমি আমাৰ অসমত থাকি নিজৰ আমাৰ অসমীয়া ভাষাটো কওঁ ঠিক তেওঁলোকো তেনেদৰে নিজৰ ভাষাটোক গৌৰৱ তো সকলো ক্ষেত্ৰতেতো আমি যেতিয়া তাহাঁতৰ ওচৰত চাপি আহিছোঁ তো আমিয়ে ক'ব লাগিবই উপায় নাই ইমানে আৰু আনা নালাগে আনা এটা ভেন্দিকাই বোলো তো এইটো ভেন্দি হয় ভেন্দিকাই মানে ভেন্দিটো ভেন্দিকাই বুলি কয় তো মোৰে কওঁতে খেলি মেলি হৈছে এইটো ভেন্দিকাই বুলি কয় ইয়ালৈকে আমাৰ আম্বিকা হাই চলে তো ভেন্দাকাইটো মানে ভেন্দিটো ভেন্দাকাই বুলি কয় তো 10 টকা ভাগ এভাগ লৈ যাওঁ আৰু মাৰ্কেট হৈ গৈছে আৰু ৰ'দো বহুত হাতত বেগ লৈ পাগলৰ লগতে চিঞৰি পৰিছে তো পাগল নহয়তো মই আপোনালোকক দেখাবৰ কাৰণে এনেকৈ ভিডিঅ' কৰি আছোঁ তো আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ আৰু ছাপোৰ্ট কৰিব তো ইয়াত সকলো বস্তুৱে পোৱা যায় অসমৰ গতে কিন্তু দাম কম বেছি পৰিমাণে অসমৰ লগত অলপ ইপাৰ ইফাৰ আৰু
তো পটল কেইটামান আছে, পটল কেইটামান লৈ লওঁ। তো চাওক তো কেনেদৰে কথা পাতোঁ পটল ল'বলৈ। অঁ পটল ল'বলৈ নাম মা তো কৈ আছে মানে পটল কেইটকা হৈছে, তো আধা কেজি 40 টকা বুলি কৈছে। মানুহে গাজৰ লৈছে এজনী আমাৰ, এইবোলে আমাৰ হাফ কেজি 40 টকা বা তো আধা কেজি 40 টকা বুলি কৈছে। তো মই এপোৱামান লৈ লওঁ আৰু, তো কাৰণ মানুহ দুটা, তো বেছি ল'লেও নষ্ট হৈ যায়। ना पाव किलो करूँगे 20 रुपीज़ करूँगे। तो कैसे मैंने मैं एपुआ दियक বুলি কৈছোঁ, पाव किलो বুলি কয়, एपुआ 20 टका एपुआ লৈ লৈছোঁ। তো আমাৰ দিছে তো এইজনে সদায় আগতে আহি থাকোঁ মানে, তো আজি মাতবোল কৰা নাই, তো বেয়া পাইছে। এজন বাপেক পুতেক হয় মাৰ্কেট কৰি আছে না না। তো আন্না ওর কৈ দিছে না নে আমি কমি না 1 week বড়ো 1 week বেড়া আপনি। তো আন্না সুধিছে তো কেলে অহা নাই বুলি কৈছে, আগতে ডেইলি বস্তু লৈ গৈ আছিলোঁ ন। তো সেইটো এটা মৰম চেনেহ, তো চিনাকিও কৰি থয় তেওঁলোকে, তেওঁলোকৰ যেতিয়া বজাৰ চলাই আছে আৰু। তো মই কৈছোঁ যে তো মই এসপ্তাহ আহিছোঁ, এসপ্তাহ নাই, কিন্তু মই মিছা কথা কৈছোঁ। তো তাহাঁতৰ আগতে মই এতিয়া মিছা কথা বুলি কৈ আছোঁ, কাৰণ অসমীয়া বুজি নাপায় আৰু হিন্দীও বুজি নাপায় ভালকৈ। চ' আনা आपको हिंदी मालूम? तमिल तमिल हिंदी नहीं मालूम। এইটো कौन है ये लोग, कहाँ से आते हैं? তাৰ দোকানলৈ আহিলোতো কিবা এটা এতিয়াতো লৈ যাবই লাগিব। তো সঁচাকৈ একদম বেয়া লগা, নিজৰ ৰাষ্ট্ৰীয় ভাষাটো হৈও তেওঁলোকে ক'ব নাজানে। তো লৈ লওঁ আৰু কিবা এটা লৈ লওঁ। তো আহিলোঁ যেতিয়া এটা মটৰৰ পেকেটকে এনেই লৈ লৈছোঁ, মনটো ভাল লাগিবলৈ বুলি। তো এটা মটৰৰ পেকেট লৈ ল'লোঁ সেইকাৰণে। তো বেগটো বস্তু লৈ লৈ ফুল হৈ গৈছে। একচুৱেলি মোৰ বেগটো ল'বলৈও ভিডিঅ' কৰিবলৈ অসুবিধা হৈছে। সঁচাই একদম এটা বেয়া লগা কথা নহয়, নিজৰ ৰাষ্ট্ৰীয় ভাষাটো হয়। আপোনালোকে তাত 3-4জন বেপাৰীক মই সোধা পোছা কৰিছোঁ, তো হিন্দী জানে নে নাজানে। তো এতিয়ালৈকে আপোনালোকে নিজে তাৰ দেখিলে কোনো এজনে হিন্দী নাজানো বুলি কৈ আছে। তো কি ক'ম আৰু, একদম সঁচাই এটা একদম বেয়া লগা কথা মানে। তো চুনুৱেতো মাছ লৈ যাবলৈ বুলি কৈছে, একেবাৰে মাছো লৈ যাব নোৱাৰোঁ, কিয়নো এতিয়া অকণমান অসুবিধা হৈছে মাছ লৈ গ'লে, মাছ লৈ নাযাওঁ। তো এইবোৰ ভাগ ভাগ লগাই থৈছে 20-20 টকা। তো আহি গ'লোঁ এইফালে ল'বলৈ বুলি, কি লওঁ চাই লওঁ আৰু। না বিট কৰি দিব লওঁ। তো বিট মানে 20 টকা ভাগ বুলি কৈছে। তো বিটকুট মানে বিটকুট বুলি কয়। তো বিট 20 টকা ভাগ বুলি কৈছে। তো লৈ যাওঁ আৰু বিট এভাগটো। আৰু কেৰেট আছে মা কেৰেট। তো গাজৰ এভাগ আৰু তোমাৰ বিট এভাগ লৈ যাওঁ। তো 20 টকা 40 টকা। তো নাই কেৰেট মই বিট বেলেগ সেইফালে ভাল বিট দেখিছোঁ, তো গাজৰকে ভাগ লৈ যাওঁ 20 টকা দি। গাজৰ 20 টকা বেগত ভৰাই ল'লোঁ আৰু। তো আহি গ'লোঁ এতিয়া ইয়াত বিট ল'ম বুলি। আমাৰ বিটকুট বোলো বিট মাজনী ইমান ৰ'দত তো বিকি আছে। বিটকুট মানে আকৌ কৈছোঁ, বিটকুট মানে হৈছে তো বিটটোক বিটকুট বুলি কয়, যিটোক আমি বিট বুলি কওঁ। 20 টকা ভাগ বোলে, তো এভাগ লৈ যাওঁ। কিনো চাই থাকিম, ইমান ভাল নহয়। তো শুকাই গৈছে, হ'লেও লাগে 2-3 এদিন চব্জি কৰি খাবলৈ হ'ব আৰু। তো এটা বিট পলাই গৈছে। তো চাওকচোন, এজনী আমাৰ ইমান ৰ'দত একদম পূৰা বিটকুট বিকিছে, গৰমত ঘাম মচি মচি। তো নিজৰ ল'ৰা ছোৱালী আৰু তাই নিজৰ সপোনবোৰ পূৰা কৰিবৰ কাৰণে। তো সঁচাই দেখিবলৈ বেয়া লাগি যায়। চব 20 টকা ভাগ আৰু। তো এইফালে কেইটামান আমলখি দেখা পাইছোঁ, আমলখি বিকি আছে। তো আমলখি লৈ যাওঁ, ছাতি লৈ বুঢ়া বুঢ়ী একদম ৰ'দত। আনা বোলো 8 কিলো 30 ৰূপা। তো মানে কৈছে আধা কেজি 30 টকা বোলে, 1 কেজি ল'লে হেনো 50 টকা বুলি কৈ আছে। তো এইটোতো আমলখি হয়, তো লোকেল আমলখি ইমান ডাঙৰ ডাঙৰ দেখিবলৈ। না তামিলে পেৰ না নীলিকা। তো এইটো তামিলত মানে সুধিছোঁ কি বুলি কয়, এইটো নীলিকা বুলি কয় আমলখিটোক। তো এইটো নীলিকা বুলি কয়। তো আধা কেজি ল'লে বোলে 30 টকা, 1 কেজি ল'লে 50 টকা। তো যেটকা হ'লেও আৰু আধা কেজি লৈ যাওঁ, তো খাব লাগে। তো মোৰ চুলি তুলি সৰিছে আৰু বহুত বাহিৰত আছোঁ, টেনশ্যনো বহুত বেছি। कुछ ज़्यादा नहीं हो गया मतलब ঘৰৰ লগতে সকলোতে আছে। তো আধা কেজি তো আমলখি লৈ যাওঁ। তো আমাৰ ইহঁত বেয়াও লাগে, ইমান ৰ'দত কাম কৰি আছে, আন্না ছাতি লৈ আছে আৰু।
বাছি বাছি লৈ ল'ম আধা কেজি ভাল ভাল চাই আমলখি তো এইটো শুনিলে নিশ্চয় চাগে এইটো তামিলত নিলিখা বুলি কয় সেই আমলখিটো তো আমাৰ অসমীয়া কথাৰ লগত এইটো বহুত সঁচাই ডিফাৰেণ্ট নহয়নে তো নতুনতে আহি চাওক আমাৰ কিমান প্ৰব্লেম হৈছিলে ইয়াত কথা পাতি চলিবলৈ কিন্তু বিশেষকৈ এই মানুহখিনিয়ে হিন্দী নাজানে একেবাৰে হিন্দী নাজানে হিন্দী না হিন্দী মালুম হিন্দী তেৰি মা হিন্দী তেৰি মা তো নাজানো বুলি কৈছে তো আন্নাৰ লগত মই তামিলতে কথা পাতি আছোঁ আৰু তো এয়া লৈ লৈছোঁ আধা কেজি ল'ম হাফ কেজি কৰিবি হাফ কেজি দিছে বুঢ়া বুঢ়ী কিমান মৰম দুটাই এতিয়া মাৰ্কেট কৰি আছে এটা এক্সট্ৰা দি দিছে মোক মৰমতে আন্না ভৰাই দিছে আৰু পলিথিনত ত' আমলখিও কেইটামান লৈ গ'লোঁ আৰু নাৰিকল এটামানো চাই লওঁ নাৰিকল এটা লৈ কাৰণ পূজা কৰিবলৈ নাৰিকল লাগে তো ইমান বুঢ়ী মানুহ নাৰিকল বিকি আছে চব আমাৰ টেঙাই বোলো আমাৰ টেঙাই বোলো নাহলে আমবুৰিবা আনজন নাহলে আমবুৰিবা তো চাৰিটাত এইটো সৰু সৰু নাৰিকলটো চাৰিটাত 50 টকা বুলি কৈ আছে আৰু আন্দৰ না আমাৰ আন্দৰ টেঙাই বোলো বৰ টেঙাই ada বৰ কাই বোলো পাণ্ড্ৰবা তো এটা নাৰিকলত বোলে এইটো 16 টকা লাগে হেনো আমাৰজনীকতো ইমান ৰ'দত যেতিয়া বিকি আছে আৰু কিনো 12 অকণ সস্তা একদম ইমান আমাৰ আইতাৰ লগত আইতা বৌৰ লগত বৌ আৰু আমা তো 16 টকা দি এটা নাৰিকল লৈ লৈছোঁ আৰু ಇಲ್ಲ ಅಮ್ಮ ಓ ಇರ್ಕೆ 2 ರೂಪಾಯಿ ಇರ್ಕೆ তো দুটকীয়া খুচুৰা আঁচনি হৈছে তো দুটকীয়া এটা আছিলে পইচা 2 টকাটো খুচুৰা দি দিছোঁ আৰু 5 ರೂಪಾಯಿ ಓಕೆ ಬಾ 5 ರೂಪಾಯಿ ಓಕೆ ಬಾ আমাক 12 টকাতে দি দিলে 16 টকা বুলি কৈছিলে খুচুৰা পইচা নাছিলে তো লৈ আহিলোঁ আৰু 5 ರೂಪಾಯಿ মানে 12 টকা আপোনাৰ তো 12 টকা দি পেলাই এইটো নাৰিকলটো লৈ আহিলোঁ তো মোৰ মাৰ্কেট কৰা আধা আধি হৈয়ে গৈছে তো এতিয়া মই যামগৈ আৰু তো বেগকেইটা পূৰা গধুৰ হৈ গৈছে তো মাৰ্কেট কৰা হৈয়ে গৈছে আৰু মোৰ একো কৰিও পোৱা নাই এতিয়া ৰুম যাম তো সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ কিয়নো এইটো মোৰ একেবাৰে নতুন চেনেল হয় তো এনেকুৱা ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি পুনৰ নতুন এটা ভিডিঅ' পাব তো নজনা কথা এটা জানিবলৈ পাব বাহিৰত কেনেদৰে চলা হয় আমিবোৰ তো আপোনালোকো যদি ভৱিষ্যতলৈ আহিবলগীয়া হয় আপোনালোকৰ হেল্পফুল হ'ব বুলি মই ভাবোঁ তো আজিৰ ভিডিঅ'টো ইমানেই